ওয়েলকাম টু মাই চ্যানেল। আজি আমি ক্লাস 10 ধর ঝাড়ু ধর ভাই নামৰ কবিতাটি আলোচনা কৰিম। ইয়াৰ কবি হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। তেখেত যেতিয়া কাৰাগাৰত আছিল আৰু লেট্ৰিন ঝাৰুৰে চফা কৰি আছিল তেতিয়া এই কবিতাটি কল্পনা কৰিছিল। ইয়াতে ধৰ ঝাড়ু ধৰ ভাই বুলি কোৱাত মানুহে যেনেদৰে অপৰিষ্কাৰ বস্তুবোৰ ঝাৰুৰে চফা কৰে তেনেকৈ আমাৰ যি দেশৰ মলিনবিলাক আছে সেইবিলাকক ইয়াত ঝাৰুৰে চফা কৰাৰ কথা কোৱা হৈছে। ইয়াতে প্ৰথমতে দিয়া আছে ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। ইয়াতে কবিয়ে দেশৰ সকলো মানুহক একত্ৰিত হৈ ঝাৰু হাতত তুলি ল'বলৈ আহ্বান জনাইছে আৰু কৈছে যে দেশৰ হকে যুঁজিব লাগিব, সেইকাৰণে আৰু চাই থকাৰ সময় নাই। চাই থাকোঁতে মুখত কেৱল পৰিব কলংক আৰু কাজল চাই মানে লেতেৰা বস্তুবিলাক পৰি থাকিব তথা পৰাধীনতাই মানুহক আৱৰি ধৰিব। ইয়াৰ পিছতে কৈছে সাত পুৰুষৰ আহা সোণৰ চোতাল ঘৰ, কত যুগ ভুহুৰ পৰি আছে যে পোত খাই। সতম পুৰুষ মানে হ'ল সাত পুৰুষ। আমাৰ অসম তথা ভাৰতৰ যি সাত পুৰুষবিলাক আছিল সেই সাত পুৰুষে গঠিত কৰি থৈ যোৱা এই সোণৰ চোতালখন মানে এই ঐশ্বৰ্যৰে ভৰি পৰা অসম তথা ভাৰতখন যুগৰ ভুহুৰ পৰি মানে এই পৰাধীনতাৰ মলিবিলাক জমা হৈ পোত খাই আছে আৰু সকলোকে আহ্বান জনাইছে, সকলোকে আহিবলৈ কৈছে কবিয়ে এই মলিবিলাক চফা কৰিবৰ কাৰণে। কৰিলি ইমান দিনে পৰৰ গোলামী ঘিনে ঘিনে, আৰু সকলোকে কৈছে ইমান দিন তহঁতে এই পৰৰ কাৰণে যি কৰিলি, পৰৰ কাৰণে পৰিশ্ৰম কৰিলি, গোলামী কৰিলি পৰৰ কাৰণে, পূজা দিলি পৰৰ চৰণত জীৱন ঢালি ধাৰে ঋণে। আৰু এই ধাৰ ঋণ এইবিলাক কৰি পৰৰ চৰণ মানে ইয়াত ব্ৰিটিছৰ চৰণৰ কথা কৈছে যে সিহঁতৰ চৰণতে তহঁতে এই পূজা অৰ্চনা কৰি থাকিলি, সেৱা কৰি থাকিলি। হ'ল এবে তোৰ সময় হবৰ, জাতিৰ ঝাৰুদাৰ যে ভাই। আৰু কৈছে যে এতিয়া সময় হৈ গৈছে, এতিয়া জাতিৰ কাৰণে ঝাৰুদাৰ হ'ব লাগিব ভাই। সকলোকে আহ্বান জনাইছে আৰু কৈছে যে সকলোকে এতিয়া ঝাৰুদাৰ হ'ব লাগিব, এই মলিবিলাকক চফা কৰিব লাগিব। হিংসা দেশ ভেদাভেদ ঘৃণা ঘূৰ্ণি স্বাৰ্থ ভেমৰ ক'ত যে কি মলি মামৰ। আমাৰ জাতি জীৱনটো হিংসা দেশ, চাৰিওফালে হিংসা ভেদাভেদ, জাতিৰ কাৰণে ভেদাভেদৰ সৃষ্টি হৈছে, ঘৃণা ঘৃণি স্বাৰ্থ ভেমৰ, আৰু চাৰিওফালে সকলোৱে স্বাৰ্থপৰ হৈ আছে, কত যে কি মলি। আৰু আমাৰ যি জাতিটো আছে সেই জাতি জীৱনটো একেবাৰে মলি মামৰেৰে একদম ভৰপূৰ হৈ আছে। সেইকাৰণে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সকলোকে আহ্বান কৰিছে যে এই যিবিলাক স্বাৰ্থপৰতা, জাতিভেদ, হিংসাভেদ এইবিলাক সকলোকে আমাৰ জাতি জীৱনৰ পৰা ধ্বংস কৰিব লাগে, শেষ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে। আৰু জাতিটোৰ জীৱন এই মলিবিলাকে ভৰপূৰ হৈ আছে, সেইকাৰণে সেইবোৰ পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছে। ধৰ ঝাৰু ধৰ ভাই বীৰ বেশেৰে, ধৰ ঝাৰু ধৰ, জাতি জীৱন কৰ মনোহৰ, সাৰি পুচি চুকে কোণে যত যি আছে জাহি যাবৰ। ইয়াতো কবিয়ে জাতিটোৰ জীৱন মনোহৰ তথা সুন্দৰ কৰিবৰ কাৰণে বীৰ বেশ ধাৰণ কৰি সকলোকে এই জাবৰ জোথৰ যিবিলাক আছে, যিবিলাক পৰাধীনতাৰ কলংকবিলাক আছে সেইবিলাক সাৰি পুচি তথা পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছে। সকলো মলি চুকে কোণে মানে সকলো দিশৰ পৰা সাৰি পুচি পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছে। নহ'লে যে বিশ্ব সভাত নহ'ব তোৰ বহাৰ ঠাই,
নহ'লে এই বিশ্ব এই সংসাৰত এই দেশৰ বসাৰ ঠাই তথা কোনো স্থান নাপাব, সেইটোৱে কোৱা হৈছে। আৰু এইটো এটা স্বাধীনতা সংগ্ৰামীমূলক তথা দেশপ্ৰেমমূলক কবিতা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।